Good morning friends, welcome back RM93 Vlogs. আজি আমি আহিছো নাম্বৰ হাবি যেটো আমাৰ গৰম পানী প্ৰকৃতিৰ আমাৰ বনুৱা মানুহে ভাবিছিলে কি বহুত ৰিসাৰ্চ চেণ্টাৰও আহিছিলে ইয়াত যে গৰম পানী উতলি থাকে হেতু কৰ পৰা ওলাইছে মানুহে ভাবিছে কম্প্ৰেছৰ কিবা ব্লোৱাৰ হাৱা লগাইছে নেকি বুলি তথাপিও ইয়াত সাইন্টিষ্ট বিলাকে আহিছে ফেল হৈ গল সেই বস্তুটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকক দেখাইছো ওয়েলকাম টু লাংখাৰ হোম ইকো টুৰিজম পাৰ্ক গৰম পানী এটা আমাৰ টিকেট কাউন্টাৰৰ টিকেট কটা গুড মৰ্নিং দাদা আমাৰ ভিজিটিং হ'ব ভিজিটিং 8টা পৰা 4টা লৈকে এই ব্ৰিজটো বহুত পুৰণা যেতিয়া ইয়াত বনোৱা হৈছিল তেতিয়াই বনোৱা হয় লোহাৰ ব্ৰিজ আমি হুমাই গৈছো এতিয়া আপোনালোকক দেখাবলৈ ভালকৈ চেষ্টা কৰিম মোৰ লগৰ আহিছে লগৰ হিহঁতকো চিনাকি কৰাই দিম আপোনালোকক অলপ সময় ৰ'ব এতিয়া আপোনালোকক পানীটো দেখাবলৈ চেষ্টা কৰিম আগতে মানে ইয়াত পিকনিক স্পট আছিলে পিকনিক খাব পাৰি কিন্তু এতিয়া বন্ধ কৰা হৈছে চাই লওক ইয়াত গৰম পানী ভিতৰত আৰু গা ধোৱাটো নিষেধ কৰিছে ইয়াত গৰম পানী আগতে মানুহে ইয়াত গা চা ধুইছিলে আপোনালোকক দেখুৱাম ভালকৈ চেষ্টা কৰিম ইয়াত আগতে গা চা ধুলে মানে গাৰ বিষ সম্পূৰ্ণ ভাল হয় বুলি কৈছিলে কিন্তু এতিয়া ক'ব নোৱাৰো গৰম আছে না গৰম কুহুমীয়া গৰম এটো উতলি থাকে মানে লগ নাপাও জুতা খুলি ল ইয়াত মানে কি গম পাইছ না ইয়াত এটো প্ৰকৃতিৰ বনোৱা বস্তু হয় আৰু আগতে মানুহবোৰে কয় মানে ইয়াত যদি কিবা হাতৰ বিষ গাৰ বিষ থাকে নহয় সেই বস্তুটো ভাল হয় বুলি কয় সেইকাৰণে কিছুমান মানুহে ইয়াত আহে নহয় গম পাইছ না কিছুমান মানুহ আহে বটলত পানী লৈ যায় আরে ইমান ঠান্ডা পানী তো ঠান্ডা গরম পানী ন ইমান চাপা পানী তো ওই মাছ বেশি গরম পানী কিনো ওই পানী দি ইখিনি অকল কি বেলেগ জাত নাই নেকি গরম পানী তো এই পুখুৰী ফ্ৰিলি আপোনালোকক দেখাইছো উতলি আছে সব এনেকে উতলি থাকে 24 ঘন্টা 24 আৱাৰ্স ধুৱা যিকোনো কৰিব পৰা খালি নাখাবা আৰু খাই পোৱা নাই মই আমি আপোনালোকক গৰম পানী দেখুৱালো চাই ল'ব পাৰে মোৰ গুৱাহাটীৰ লগৰ কামৰূপ ডিস্ট্ৰিক্টৰ মেট্ৰো গুৱাহাটীৰ লখৰাৰ দুইজন ফ্ৰেণ্ড আছে আপোনালোকক চিনাকি কৰি দিম কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ ঠিকে আছে ফাৰ্স্ট টাইম দেখিলো ফাৰ্স্ট টাইম দেখিছা ন ভাল লাগিছে ফ্ৰেণ্ডছ চাওক ইয়াত গৰম পানী কেনেকৈ উতলি আছে এনেকৈ কণ্টিনিউ 24 আৱাৰ্ছ উতলিয়ে থাকে অটোমেটিক জাল দলং বুলি নহয় জুলনি দলং ছিঙি যাব বুলি ভয় লাগে ন ফ্ৰেণ্ডছ আমি এতিয়া আপোনালোকক গৰম ফিচাৰী দেখুৱালো গৰম পানী দেখুৱালো আৰু এতিয়া আপোনালোকক জুলনি দলং দেখুৱাম আপোনালোকে চাব পুৰা হিলি থাকে হিলাম নে এই চাওক আমাৰ ফ্ৰেণ্ড জাল দলঙত উঠিব জাল দলং চাওক ফ্ৰেণ্ডছ
জুলনি দলঙত আমি উঠি আছোঁ বৰ্তমান বহুত হিলি থাকে চাব ইয়াত এখন সৰু নদী আছে এই নদীৰ পৰা বালি ওলায় দেওপানী বালি ওলায় ইয়াৰ পৰা দেওপানী বালি বুলি বহুত ভাল বুলি কয় আৰু চাৰিওফালে অৰণ্য অৰণ্য হাবি জংঘল আৰু হাবি ফালে বিশেষকৈ যোৱা নিষেধ আছে মোৰ লগৰ ধৰি আছে মজা লাগিছে মজা ইয়াত চোৱা আৰু আমাৰ এইফালে পাৰ্কবিলাক মানুহ জমা হৈ থাকে নহয় এইবিলাক নাপাওঁ কৰিব তাৰমানে আমি সৰু কালৰ মনত পৰি গৈছে ন বচপন কা ইয়াত আ গয়া কিন্তু মাথাটো ভাঙিব এইটো ভাঙিব গছবিলাক চা নাই ইমান চাওক আমাৰ বন্ধু এজন মানে ইয়াৰ পৰা যাবলৈ বিচৰা নাই ইয়াতে থাকিব বিচাৰি আছে খেলি থাকিবলৈ মন গৈছে বোলে ইয়াত গছ গছনিবোৰ বহুত ধুনীয়া চাবলৈ ট্ৰেংগেল চাইজ চাবলৈ বহুত ধুনীয়া চাৰিওফালে সেউজীয়া পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দুকপিমান ফটো চটো কৰা হৈছে লগৰবিলাকক তো ফ্ৰেণ্ডছ আজিলৈকে ইমানে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে বাই বাই জয় অসম জয় হিন্দ